रामप्रसाद नार्जारिया फैबाय आदा ओरैनो आवलायमुखा नै सारमोनबो दं आदा ओंखारनायलाय फोटो ले लो हां वो भैया मैं ले खींचता हूँ तुम्हारा वहाँ जाऊँगा হাজবেণ্ডটো উদ্ধাৰ হৈছে আপুনি এতিয়া কি ক'ব কেনেকুৱা লাগিছে মনটো ভাল লাগিছে বহুত ভাল লাগিছে আৰু মোৰ হাজবেণ্ডো ওলাবাৰ পাইছে আৰু এইটো হস্পিটেলত গৈছে বোলে মোৰ বুঢ়াজনত কথাব ফাটিছে এখন কথা পাতিছে হা ফাটিছে বুঢ়া কি ক'লে কথা মানে প্ৰথমতে কি ক'লে মোৰ বুঢ়াটো কৈছে চিন্তা কৰিব নালাগে মই ঠিকই আছে মই ভালে আছে এরকম কৈছে আৰু এখন হস্পিটেলত গৈছে বোলে ট্ৰিটমেণ্ট কৰাৰ জন্য এতিয়া কেনেকা অনুভৱ হৈ আছে আপোনাৰ ইমান 17 দিনৰ পাছত উদ্ধাৰ হ'ল ভগৱানটো আশীৰ্বাদ জন্য এরকম হৈছে ভালে ভাল ওলাবাৰ পাইছে আৰু চৰকাৰে থ্যাংক ইউ ভগৱানৰ থ্যাংক ইউ I really feel good क्योंकि मेरा पापा फाइनली बाहर आ चुका है और मैं गवर्नमेंट को भी थैंक्स कहना चाहूँगी कि गवर्नमेंट हैज ट्राइड देयर बेस्ट जितना हो सके उन्होंने उन लोगों ने ट्राई किया मजदूरों को बाहर निकालने के लिए तो मैं यही कहूँगी और मेरे पापा से बात हुई थी कि पापा बाहर आ चुका है और बोल रहा था कि मेडिकल में हूँ ट्रीटमेंट के लिए तो मन को अच्छा लगा तुम्हारे साथ बात हुआ तुम्हारे साथ बात हुई हाँ हुआ तो उसने क्या बोला तुमसे तुम्हारे साथ क्या बातचीत हुई पापा के साथ ज़्यादा कुछ नहीं बस पूछा कि घबराने की कोई बात नहीं मैं ठीक हूँ और अभी मेडिकल में हूँ ट्रीटमेंट के लिए ऐसे এতিয়া সঞ্জয়ৰ লগত কথা পাতিব পাৰিলেনে এতিয়া দাদা সঞ্জয়ৰ লগত কথা পাতিব পাৰিলোঁ কেনেকা আছে এতিয়া এতিয়াতো ভালে আছে ভিতৰত কিবা 108ৰ ভিতৰত ভালে আছে দাদা ভাই দুইজনো ভিতৰত ভালে আছে কেনেকুৱা লাগিছে মোৰ দাদা এতিয়া ওলাবাৰ পাইছে মোৰ মনটো খুব শান্তি লাগিছে ফুৰ্তি লাগিছে এতিয়া হোষ্টেল লৈ যোৱা মেডিকেলত লৈ যাই আছোঁ এনেকুৱা হ'ল দাদাটো দুইজনে লৈছে আপুনি কিবা ক'ব নেকি কাক ধন্যবাদ দিব কিবা অসম চৰকাৰত ধন্যবাদ দিছোঁ আৰু ৰবিৰাম ছাৰ গোটেইখিনি ছাৰ আছে ধন্যবাদ দিছোঁ দেশৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী কি ক'ব ধন্যবাদ দিছোঁ নৰেন্দ্ৰ মোদী ছাৰ প্ৰবণ পৰক কি ক'ব ধন্যবাদ দিছোঁ অসমৰ মুখ্যমন্ত্ৰী ধন্যবাদ দিছোঁ গোটেইখিনি আছে ধন্যবাদ দিছোঁ উত্তৰাখণ্ডৰ যিমান অফিচাৰ বা CM হওক বা SDRF NDRF কি ক'ব যোনে কাম কৰিছে বহুত কষ্ট কৰি গোটেইখিনি ভাল পাইছোঁ গোটেইখিনি ধন্যবাদ দিছোঁ আমি এই মুহূৰ্তত মানে গম পাইছে মানে আমি ল'ৰাৰ লগতো কথা পাতিছোঁ অলপ আগতে তেওঁ মোৰ ল'ৰাজনে মানে এম্বুলেঞ্চৰ ভিতৰত আছিল ল'ৰাজনে মোক ক'ল বোলে বাবা মোক চিন্তা কৰিব নালাগে মই ভালেখিনি আছোঁ একো চিন্তা নকৰিবা আমি বৰ্তমান এম্বুলেঞ্চৰ ভিতৰত সোমায়ো মানে এম্বুলেঞ্চতে ডক্টৰবিলাকে আছে তেওঁলোকে আমাক চিকিৎসা লৈ আছে মোৰ ল'ৰাজনে ক'লে আৰু ল'ৰাজন ওলাই অহাৰ কাৰণে মোৰ মনটো বহুত ভাল লাগিছে আৰু লগতে মই চৰকাৰক বিটিআৰ চৰকাৰ বা অসম চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰক মোৰ আশীৰ্বাদ জনাইছোঁ ধন্যবাদ